নমস্কাৰ, মই বুলবুলি দেৱী। মই বহুত দিনৰ মূৰত আকৌ বিৰতিৰ পৰা আকৌ আহিছোঁ ভিডিঅ' বনাবলৈ, কাৰণ এইকেইদিন বহুত বেমাৰ হৈ আছিলে, সেইবাবে ভিডিঅ' বনোৱা হোৱা নাই। তাৰ বাহিৰে মোৰ ইমান ভাগৰ লাগে নহয়, কৈছোঁ ভিডিঅ' বনাবই মন নাযায়। এতিয়া আকৌ ভাবিছোঁ ভিডিঅ'বোৰ বনাওঁ। আজি ৰাতি মাছ আনিছিলে, মাছ অলপ ভাজিলোঁ। এয়া আমাৰ ঘৰ নহয় দেই, এয়া মোৰ BFৰ ঘৰ হয়। বিহু বুলি আহিছিলোঁ। মই যেতিয়া বস্তু এটা বনাই থাকোঁ, তেতিয়া মোৰ BFজনে মোক সহায় কৰি বহুত ভাল পায় আৰু মোক অকলে কাম কৰিব নিদিয়ে, সি নিজেও সহায় কৰি দিয়েহি। তাৰ বাহিৰে সহায় কৰিলেতো জানেই, ভালকৈ কৰি দিব। মই আধাতে এৰি থৈ গুচি যাওঁ, বনাবলৈ তেওঁকে দিওঁ। এতিয়া মোৰ লগতে তাৰ দেদায়েকৰ ককায়েকৰ ল'ৰাজন আছে ওচৰতে আমাৰ লগতে। এয়া মোৰ BF বিলাহীৰ সৈতে মাছ বনাব যে, সেইটো কাৰণে সি কাটি কুটি দিছে আৰু মোৰ মাতটো অলপ বেয়া হৈ আছে, যিহেতু মোৰ বেমাৰ হৈ আছে, পানী লগা হৈ আছে, সেইবাবে মাতটো এনেকৈ ওলাইছে। একো নাই, এয়া মাছবোৰ ভাজি হ'বই। এয়া সৰু মাছ দেই, এইবোৰ ডাঙৰ মাছ নহয়। এয়া ভাজি কৰিব থৈ দিছিলোঁ, এয়া কাটি হৈছে আৰু অলপ সৰু সৰুকৈ কাটিবা, ইমান ডাঙৰ হৈছে। কি ক'ব, তেওঁ কথা এটাও ক'ব নোৱাৰোঁ, ওলোটাই মোকহে উত্তৰ দিয়ে যে হ'ব, সৰু সৰুকৈ কাটিলে বোলে বেছি ভাল লাগিব। আৰু সেইজন ভতিজাজনে কেমেৰাটো দিবই নোৱাৰোঁ, তাৰ হাতৰ ষ্টাইল কি চাব, কি ষ্টাইল দিয়ে। এয়া অৱশেষত কাটি কুটি হৈ গ'ল। ময়ে বনাই আছিলোঁ, কিন্তু কি ক'ব, এলেহুৱা মানুহ যে, BFক এৰি দিলোঁ কৰিবলৈ, আৰু তেওঁ কৰি আছে। এয়া কৰি থাকক, মোৰ যিহেতু ভালেই লাগে। মই ভিডিঅ' বনোৱাত ব্যস্ত, তেওঁ কৰি দিয়ক, মই অলপ ভিডিঅ'কে বনাওঁ। আৰু ভিডিঅ' বনাই আমি কি কৰোঁ জানেনে, আমি গান গাওঁ। শুনিবচোন কেনেকৈ গাই। মোৰ প্ৰথম ভতিজাজনক গাব দিম, ভতিজাজনে গাই দিব, তাৰ লগতে মোৰ অলপ BFকো কওক গাবলৈ, BFও গাই দিব। শুনিব আৰু দেই। গাই দিয়া। গৰম পানীখিনি ইয়াত দিব লাগিব, শেষ কৰি নাথাকিবা। হ'ব দেই, মোৰ BFৰ মোচন। তেওঁ কৈ আছে যে তুমি এইবোৰ ভইচবোৰ নিদিবা দেই, ইমান কথা কৈ আছোঁ, তুমি বেকগ্ৰাউণ্ডৰ যোনবোৰ ভইচ আঁতৰাই দিবা। মই যে কৈছোঁ ঠিক আছে, মই কৰি দিম। তে সেয়াকে বুজাই আছে, মোক নকৰিবা। মই ভতিজাজনক গান গাব দিম, শুনিব। ইমান ধুনীয়াকৈ গায় নহয়। আৰু লগতে মোৰ BFকো গাব দিম, শুনিব। তেওঁ বহুত ভাল গান গায়। তেওঁ বিহু কৰে যিহেতু তেওঁ ভাল অলপ মাতটো হ'বই। অহংকাৰ কৰি কোৱা নাই, বহুত ভাল গায় বিহু। বেলেগ এদিন মই বিহু শুনাম তেওঁ মুখেৰে। চঞ্চলা যমুনাৰ কৃষ্ণই বাঁহী বজাই, কৰি মই উতলাই। হৈ গ'ল। সেইটো সি এৰি দিছে। এতিয়া কাৰ মাতটো অলপ বেষ্ট হয়, শুন অলপ গাই দিয়া, বেছি নহয়। মোৰ বহুত বেমাৰ, মই গাব নোৱাৰা অৱস্থাত আছোঁ। এই অলপ গাই দিয়া, মোৰ বহুত বেয়া বৰ্তমান। অকণমান গাই দিয়া, অকণমান ৰাইজে অলপ। শৰতৰ পূৰ্ণিমা, চঞ্চলা যমুনা, কৃষ্ণই বাঁহী বজাই, কৰি মন উতলা। BFৰ বেমাৰ হৈ আছে, অকণমানে গাই দিছে। এৰাখিনি ভতিজাটোৱে গাই দিছে দেই, তাৰপিছত সেই এৰাখিনি মই গাই দিওঁ, শুনিব। মোহন মুৰলী বজাই বনমালী। গোৱা আকৌ। গধূলি গায়, সেইটো নোৱাৰে গোৱা। দিয়া গধূলিটোকে গোৱা।
গধূলিয়া আহিল তৰা জিলিকিল ধানি নিয়ৰৰ গধূলি গোপালে উজলি উঠিল জোনাক পাঞ্চয় ঘাটতে চাপিল শুনিছে নাই হৰ তোমাৰে কাষলে মন্তি উৰিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে শুনাও যেন লাগিল গধূলিয়া আহিল তৰা জিলিকিল ধানি নিয়ৰৰ গধূলি গোপালে উজলি উঠিল নমস্কাৰ। বঢ়িয়া ভাল লাগিছে আমাৰ ফালে তৰকাৰী হ'বই হ'ল নাজানো আৰু আমাৰ ৰান্ধনি কি বনাইছে আমাৰ মানে ৰান্ধনীয়ে খাইহে গম পাম ন কোন হয় হয় ৰান্ধনীয়ে মানে এটা এটাকৈ মাছ মাৰি আছে আমি মাৰিব পৰা নাই ৰাইজ আমি যে গালোঁ হয়নে এয়া আমি চবেই সহযোগ কৰিছোঁ মানে আমি 3জন ছিংগাৰ বুজিছে আমি মানে এই ডাঙৰ ছিংগাৰবোৰতকৈ কি শুন ডাঙৰ ছিংগাৰতকৈ আমি ওপৰৰ জন আমি লোকেল ছিংগাৰ আমি লোকেল ছিংগাৰ ওপৰৰ জন আমি আৰু ফেমাছ ছিংগাৰ নহয় দেই ৰাইজসকল তেওঁ মানে আমি ওপৰৰ জন লোকেল ছিংগাৰ কিন্তু আমি ওপৰৰ জন আমি মানে গোটেইবোৰ এনেকৈ কিবা কিনি কৰি থাকিলে আমি এনেকৈ গাওঁ আৰু ন একো প্ৰয়োজন নহয় আমি এইটো ভুল হৈছে কথাটো আমি লোকেল